हेलो रायजोफोर खुलुमबाय आं आरजि लुक्स नोंथांमोनखौ आंनि आरजि लुक्स इउटुब चेनेलाव गासैखौबो बरायनो बावहरबाय नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लानानै फैलायबाय अन्नानै भिडिअखौ जोबजासे नायलांदो आरो चेनेलखौबो साबस्क्राइब खालामदो। दिनैनि भिडिअआ जोबोर गरमथार। दानिया भिडिअखौ फारियै खोनासंलांदोनि फै। बे स्क्रिनाव नुनाय सेंग्राया मुस्लिम हारिनि सेंग्रा। बे सेंग्राया बर' सिख्ला एबा हिन्जावफोरखौ भिडिअ कल खालामना गावजों उन्दुफैनो लिंहरो आरो लाइन मारिनो खाबु लायो। सासे खाबु फलान सेंग्रा बे सेंग्राया भिडिअ कलाव दम हरै हरै हिन्जावफोरखौ सिख्लाफोरखौ बियो चान्स लाबाय थायो। जोबोर बुन्दाथार मोख्राया, बुन्दा साइसनि लंफु दाखुनि बियो। मानसि बुंजाया बिखौ, लांसुनियासो बुंजायो बिखौ। बिखौ मोनब्लाना सिख्लाफोरा दाबा सोरि लाना जन्थ्र हास्रोदना होनांगौ सालाखौ। हास्रोदना संख्रि होनांगौ, संख्रि सारना होनांगौ सालाखौ, बोरमा फान्थाखौ। साला जुनार आखुनि, जुनार साइस साला अगेन दुस्त। दानि जुगाव सिख्लाफोरा साबधान जा, नङाब्ला बे हिन्जाव बायदि खैफोदाव गोग्लैनो हागौ। भाइरेल खालामग्राल' ओंखारबाय दानि जुगाव। जायफोरा भिडिअ कल रायलायो बिथांमोना साबधान जा सिख्लाफोर एबा हिन्जावफोरा, नङाबा मुस्लिम हारिनि सेंग्राफोरजों बायदि बायदि भाइरेल खालामनो हगारजागोन। दानि जुगाव गाज्रि आखुनि हौवाफोरा बिराद बांबाय, गोबां बांबाय। जेरैबो दुस्थ'आनो बारा जाबाय। धर्म होननायानो गैला रावनावबो। बेनिखायनो सांग्रां जा लाइमोन सिख्लाफोरा आरो हिन्जावफोरा, नङाबा जायनो मेनो खायदा खालामनानै खालि गाज्रि लामाथिंल' लांनो नागिरो सिख्लाफोरखौ। बेनो भिडिअआ। ফোন রিসিভ কৰিবি নে নাই? কথা পাতিবি নে নাই? ক তই কথা পাতিবি নে নাই? আৰু কালি তই আহিবি নে নাই? এতিয়া মোক কৈ দি, এতিয়া মই তোৰ ভিডিঅ' মই এতিয়া গ্ৰুপ বনাই কিনে মই এতিয়া এৰি দিম। এৰি কিনে মই চেম খুলি পেলাম। মই এতিয়া গ্ৰুপ বনাই কিনে এৰি দিম। এৰি কিনে চেম খুলি পেলাম। তই কালি আহিবি নে নাই আমাৰ ঘৰত? আমাৰ ঘৰত তই আলহী খাবলৈ আহিবি নে নাই ক? হেল্ল' হেল্ল' हेलो मोर नंबर बिजी खुल, मोर नंबर ब्लॉक खुली किने कॉल कर। मोर नंबर ब्लॉक खुली किने कॉल कर। শুনিছ না? मोर नंबर ब्लॉक खुल, 62 नंबर ब्लॉक खुल। এতিয়া ব্লক খুল। मोर नंबर बिजी खुल, मोर नंबर बिजी ब्लॉक खुल। मोर नंबर ब्लॉक खुल কৈছো। हेलो हाँ मोर नंबर ब्लॉक खुल কৈছো, নহলে কথা বেয়া হৈ যাব আৰু ভয়ংকৰ হৈ যাব কৈছো। এতিয়া কথা আৰু ভয়ংকৰ হ'ব। मोर नंबर ब्लॉक खुल। মই ভালকে কৈছো, मोर नंबर ब्लॉक खुल। শুনিছ নে নাই? হ্যাঁ हेलो 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 मोर नंबर ब्लॉक खुल, নহলে কথা এতিয়া আৰু এতিয়া ছবি দেখিব পাৰিব কৈছো। অকলহে হোৱাটছআপ নাম্বাৰত দিছো, এতিয়া সব নাম্বাৰত দিম। মোর নাম্বার ব্লক খুল, মোর নাম্বার ব্লক খুল। এতিয়া খুল। ফোন কাটি দিয়া কিয় তই? মাইকেল লগত যাই শুনি থাক। হয় ৰেন্দি, তোৰ লগত শুম। মাইকেল লগত নহো। বৃহস্পতিবাৰে ৰাতি তোৰ লগত শুম মই। বৃহস্পতি ৰাতি তোৰ লগত হৈ থাকিম মই। শুবলৈ দিবিনে নাই? বৃহস্পতিবাৰে শুবলৈ দিবিনে নাই? বৃহস্পতিবাৰে ৰাতি শুবলৈ দিবিনে নাই তোৰ লগত?
হে বৃহস্পতিবাৰে শুবলৈ দিবিনে নাই তোৰ লগত মই সেইটোতো সুধিছো নেদো মই তই নিদিয়া না তই নিদিয়াতো না বৃহস্পতিবাৰে মাইকীৰ লগত শুই থাক মাইকীৰ লগত হও তোৰ মায়েৰ লগত হও মই কাৰ লগত হও মইতো মোৰ কথা তোৰতো ক'ব লাগিব না 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 তোৰ লগত হৈ থাকো তোৰ কৈ দিব লাগিব তই যদি কালি নাহ মই তোক এতিয়াও ৰিয়েলি কৈ আছো ফেচবুক এটা আনইনষ্টল কৰিবি আৰু এটা খুলিম তোৰ যেইকেইটা ফটো আছে এইকেইটা ফটো দি ফেচবুক খুলিম আৰু তোৰ নাম্বাৰ মই ধুনীয়াকে তোৰ ফটোৰ মাজত তোৰ নাম্বাৰ দুটা দি পেলাই সেক্সি অনলাইন সেক্স কৰে ৰঙাপাৰা ঘৰ কুহালকুছি থাকি কিনে সেক্স কৰে অনলাইনত শুকুৰবাৰে এনেকুৱা কৰিম মই তোৰ মোৰ লগত মই খোলাখালি কৰিম হেল্ল' মাত নিদিয়া কিয় তই হে তই মাত নিদিয়া কিয় হে হেল্ল' 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 কৈ থাক মই কি ক'ব লাগে তোৰ লগত মাত দিবলৈ কল কৰিছো না তই শুনি তই মোক এতিয়া মোক মাৰিবলৈ চেষ্টা কৰিছ তই না তই মোক মাৰিবলৈ চেষ্টা কৰিছ মই কৈ থাকিম তই শুনি থাকিবি এইটো ৰেকৰ্ডিং কৰি ৰাখিবি তোক মাৰিবলৈ চেষ্টা কৰিছ না তই হে মই তোৰ লগত খোলাখালি কৈ আছো তই মোক মাৰিবলৈ চেষ্টা কৰিছ না এতিয়া তোৰ লগত মাত দি আছো নে নাই কেইবাৰ কল কৰিছো মই চিম কিহৰ কাৰণে উঠাই আনিছো মই এইটো চিম খুলি পেলাই ৰাখি দিম এইটো খালি এদিন মই ইউজ কৰিম দৰকাৰ পৰিলে মই এদিন ইউজ কৰিম তইতো মোক মাত নিদিয়া না SMS নকৰা না কালি গোটেই দিন ডাটা বন্ধ কৰি ৰাখিছ না তই এইটো খুজিছ না তোক এটা মানুহক দিছো তই ঘৰৰ ওচৰত তোক বাইদেউ আছিলে তাক গ্ৰুপ বনাই দিছিলো কোন বাইদেউ তোক কোনে কৈছে তোৰ ভিডিঅ দিছো কোনে কৈছে কোন নাম্বাৰটো তোক ফোন মাৰি পেলাই কৈছে কোন বাইদেউ তোৰ কোন বাইদেউৱে কৈছে ফোন মাৰি পেলাই তোক মই কাকো দিয়া নাই মই তোৰ ফটোহে লগাইছিলো খালি তোক কোনে কৈছে তই যে কলি যাতে সিম উঠা নতুন মই সিম উঠাই আনিলো তই কালি ৰাতি তোক কৈছো না যাতে এইটো মোৰ নাম্বাৰ হয় তই কি কৈছ মই টোপনি दा नानिखौ साननैसोनि सिगां माने सासे बांगाला भाइरेल खालायदोंमोन होनदों माने नोंनि मोखांखौ होनानै गुबुननि लांदां भिडिअखौ होदेरनानै नोंखौ भाइरेल खालायदोंमोन दा दिनैनि समाव जाय मानसिया भाइरेल खालायदों बेखौ हमनो हाबाय दा नों माबायदि मोनखो गोसोखौ जोबोर गोजोननाय मोनदों आङो हमनो हानायनि थाखाय माने ओमफ्राय दा बे मानसिखौ बहा दोनहैखो बेखौ दा माने पुलिसनि आखायाव गथायना होनाय जादों थानायाव औ बेनिफ्राय माबोरै सिनायजेननाय जादोंमोन फेसबुकनिफ्राय सिनायलायनाय बायदि जादोंमोन बिदिनो सानसे बिदिनो माने फेसबुक मेसेन्जाराव कल खालामलायनानै भिडिअ कल खालामनायाव फट' माने स्क्रिनशट मारिना लानानै गाज्रि फट'खौ बुजाबनानै आंखौ माने भाइरेल हगारना होनाय जादोंमोन बिनि थाखाय आं माने थानायाव पुलिस सारमोननिफ्राय हेफाजाब लानानै दिनै मानसिखौ माने पुलिसनि आखायाव गथायना होनाय बायदि जाबाय आरो ओमफ्राय बे मानसिया जेब्ला नोंनि सावगारिखौ होनानै भाइरेल खालायदों नों गोसोखौ माबायदि मोनाङो गोसोआव जोबोर गाज्रि मोनदों सोरबा समाजनि सुबुंफोरजों मुगैजानाय फानाव खोख्लैजानानै गोसोखौ माने जोबोर दुखु मोनदों आङो जेब्ला बे गुबुननि लांदां पिक्सारखौ होनानै नोंनि महरखौ होनानै जेब्ला नोंखौ सिगि सिगि खालायदों गावजों थांनो थाखाय बा गावनि लेंहरनाय जायगायाव थांनो थाखाय नों गोसोखौ बोरै हमथानानै थाखो माबा मोनसे नङा मोनसे राहा खालामखांनायनि उनाव माबा फैगोन साननानै आं माने बिदिनो हमथाना थानो गोनां जाबाय आरो माने बे लांदां भिडिअखौ मानो थाखाय होदोंमोन बे जेनेबा नोंखौ जाहाथे माने सिगिनानै गावनि लेंहरनाय जायगायाव माने थांनो थाखाय भिडिअखौ भाइरेल खालायदों आरो ना जेब्ला बेबायदि लांदां भिडिअखौ माबा खालामनानै भाइरेल खालामना होयोब्ला गावजों माने सरजाबना थाहैनो हानाय गावजों माने थाफाजाबनो हानाय बेफोरबायदिखौ माने गाव सुबिदा खालामना लानो नागिरदोंमोन आरो दा जोंनि बर' माहारिनि गेजेराव माबाफोर मेसेज होगोन नामा जाहाथे माने सोरबा नाम्बार सिनायै गुबुन हारिनि माखासे जोंनि बर' हिन्जावफोरनो फन हरनानै जाहाथा जुदि फन रायलायफ्लांबाबो जारला बेफोरनि माखासे नों मेसेज होनो सानदों नामा
मेसेजखौथ' होनाय बायदि जायो माने दा जेरैबायदि सोलिबाय बेफोरबायदि जाने नेक्स्ट टाइमाव आंनि आंगो आइजो माहारिफ्रा माने बेफोरबायदि जानो नाङाथों बेफोरबायदि लामायाव दा थांथों होननानै आं सानो आरो माबाफोर सोरबा जुदि बेफोरबायदि बाथ्राजों फनाव जुदि बुंहरलायोब्ला बिदिनो पुलिस बिफान सारमोननिफ्राय हेफाजाब लानानै खामानिखौ मावथों होननानै आं सानो आरो दा बे दायनिगिरिनि सायाव पुलिसा नानिनि सायाव जोबोद माने हेफाजाब होदों नामा होनायाथ' होनाय बायदियानो जादों दा दे তাৰপিছত ভিতৰত ছোৱালী দুজনী আৰু মোৰ ল'ৰাটো শুই আছে শুই থকা অৱস্থাত মানে আমিতো এতিয়া যিমান যি হ'লেও পিকনিক খাই থাকিলে আমিতো চাবই লাগিব না কোন আহিছে কোন নাই চিধা সোমাই গ'ল সোমাই গৈ কিনে ভিতৰত গৈ কিনে ছোৱালীকেইজনীক এনেকৈ চুলে বোলে চোৱা দেখি কিনে সিহঁতি ওলাই গুচি আহিলে ছোৱালীকেইজনীয়ে চিঞৰিলে ওলাই গুচি আহিলে তাৰপিছত আহিলোঁ মই বোলো ভাইটি তুমি ক'লৈ আহিছিলা তোমাৰ কি নাম তুমি যে আমাৰ ঘৰত সোমালা তুমি কাৰ ঘৰত সোমাইছা বাৰু সেনেকৈ ক'লোঁ তেতিয়া সি কৈছে কি বোলে তই কোন বোলে মোক সেনেকৈ দম দিছে তই কোন বুলি কৈ মোক ডাইক এনেকৈ ধৰি বিহেভ তুমি নাজানা হে মাইকী মানুহক কেনেকৈ হেৰি বিহেভ কৰিব লাগে হে তোমাক কি কোনটো সাহস পালা তুমি ক'ত সাহস পালা বুলি ক'লোঁ তেতিয়া সি কৈছে কি তই বোলে চুপ থাক বোলে ৱাই মোৰ ঘৰত সোমাইছা তুমি মোৰ ঘৰলৈ আহিছা আকৌ মোকে উল্টাই দম দিছা সেইটোতো হ'ব নোৱাৰে ন কেতিয়াও কাৰণ মোৰ মানুহজন নাথাকে মইতো অকলে থকা মানুহ ন মোৰ মানুহজন ৰাতি আহে মোক অকলে থকা অৱস্থাত সি যদি মাৰ্ডাৰ কৰি থৈ গ'ল হয় বা ৰেপ কৰি থৈ গ'ল হয় কোনে সেইটো ৰিস্ক ল'লে হয় সেইটোতো ৰিস্ক ল'ব নোৱাৰে না কোনো এতিয়া মোৰ ঘৰত সোমাইছে যেতিয়া নেকি মই তাক সেইটো ষ্টেটমেণ্ট ল'লোঁ সেইকাৰণে মানে এতিয়া আপোনালোকক হেৰি সহায়ত এতিয়া সিহঁতি মানে সেইটো মোক কৰিবলৈ আহিছে 3জন আহিছিলে 3জন ল'ৰা আহিছে একচুৱেলি বিনোদ মই নামটো সিহঁতি কৈ দিছোঁ সেই বিনোদ নামৰ সেই ল'ৰাজনৰ পৰাই ইজন ল'ৰাই মাৰ খালে জানা সেই ল'ৰাজন মানে ইমানেই বিহেভ বেয়া মই তাক চালা সিয়ে মোক হাত দিব আহিছে মতা মানুহ এটা হৈ কিনে মাইকী মানুহক কেনে বিহেভ কৰিব লাগে নাজানে মাক বাপেকৰ সিহঁতক হেৰি শিক্ষা দিয়া নাই মাক বাপেকে সেনেকুৱা কৈ কিনে মই তেতিয়া সেনেকৈ মই কৈ মেলি আহিলোঁ তাৰপিছত 3জন ল'ৰা আহিলে 3জন ল'ৰা এজনটো চিধা পলাই দিলে সিহঁতে সেই দুজনক সি ফচাই কিনে মানে এজন পলালে এতিয়া যোনজন পলালে সেই ল'ৰাজনক আনক সেই ল'ৰাজনো লাগিব না কাৰণ সেই ল'ৰাজনে হেনো সিহঁতক আনিছে আমি সুধিছোঁতো কি দুজনৰ নাম নাজানো মই কিন্তু এইটো কি কয় এইটো বিনোদ নামৰ ল'ৰাজনক মই ভালকৈ চিনি পাইছোঁ ক'ব বিচাৰিছোঁ এজনী লেডিজ মানুহৰ ঘৰত নিজেই আহি কিনে সোমাইছে এজনী মই অকলে থকা মানুহৰ ঘৰত যেতিয়া নেকি সোমাইছে প্ৰশাসনক মই এইটোৱে বিচাৰোঁ যে আমাক ন্যায় লাগে মোক ন্যায় আচলতে আমি এটা ভিডিঅ' প্ৰত্যক্ষ কৰিছোঁ ছ'চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈ আছে আচলতে ভিডিঅ'টো আৰু মানুহৰ মোবাইলে এতিয়া সেই ভিডিঅ'টো খুব উৰি ফুৰিছে গতিকেলৈ আমি কওঁ যে এই ভিডিঅ'টোৱে আচলতে এটা বস্তু আমাক বুজাই দিছে যে আচলতে ডুমডুমাত নাৰী দেহ ব্যৱসায় কিবা চলি আছে নেকি তো এই বিষয়টোত আচলতে নাৰী দেহ ব্যৱসায় বুলি কোৱাৰ লগে লগে কিন্তু আজি অতীতৰ পৃষ্ঠা চালে কিন্তু গম পোৱা যায় যে কেইবাটাও এনেকুৱা ধৰণৰ ঘটনাৰ লগত সংগঠিত কেছ ৰুজু কৰা কিবা তথ্য হয়তো ডুমডুমা থানাত থাকিব আৰু ডুমডুমা আৰক্ষী প্ৰশাসনে এই বিষয়টোত গম পাব কিন্তু আমি এটা কথা কওঁ যে যিকেইজন ব্যক্তি সেই ভিডিঅ' ফুটেজটোত ওলাইছে আছে এই ব্যক্তিকেইজন কিন্তু এটা কথা স্পষ্ট টকাৰ ৰাগিত মাতাল হৈ পেলাই আচলতে টকাৰ যেতিয়া অহংকাৰ মূৰত ধৰে তেতিয়া আচলতে এই নাৰী দেহ ব্যৱসায়ী ডুমডুমাখন লেতেৰা কৰিবলৈ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে গতিকে আমি কওঁ যে ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেকুৱা ধৰণৰ কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰে আমি এটা কথা কৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে ইয়াৰ ওপৰত যদি ডুমডুমা আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আমি নিজাববীয়াভাৱে আমি কেছ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম কাৰণ আমাৰ কথা এটা স্পষ্ট এখন সুন্দৰ ধুনীয়া আচলতে বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰে ভৰপূৰ এটা ডুমডুমা অঞ্চল আৰু এই ডুমডুমা অঞ্চলত এনেকুৱা নাৰী দেহ ব্যৱসায়ৰ কলংকিত অধ্যায় ৰচিবলৈ যাব কোনোবাই আমি কিন্তু শান্তি হাত সাৱটি বহি নাথাকোঁ কাৰণ সেই ব্যক্তিকেইজনৰ ওপৰত আমি এটা কথা কৈছোঁ সেই ব্যক্তিকেইজনৰ কথা গম পোৱা যায় যে কোনোবা চাউল কেলেংকাৰীৰ লগত জড়িত কোনোবা আপোনাৰ অতীত চাবলৈ গ'লে মিঠাতেলৰ এক্সপাইৰি মিঠাতেল বিক্ৰী কৰা কোনোবা ব্যক্তি হ'ব পাৰে কোনোবা কেৰি বেগৰ ধান্দা কৰিব এটা টাইমত গুড় ব্যৱসায় কৰিব এনেকুৱা ধৰণৰ ব্যক্তিকেইজনে কিন্তু যি 2 নম্বৰ কৰি টকা কমাই আজি আচলতে টকাৰ ৰাগিত মাতাল হৈ পেলাই যি ব্যক্তিৰ ঘৰত গৈ অন্য ব্যক্তিৰ ঘৰত গৈ পেলাই দৰ্জা টুকটুকোৱাৰ পিছত কয় যে ইয়াত কিবা পোৱা যায় নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে নেকি আচলতে সেই ব্যক্তি এইটো কি বিচাৰিছিলে আচলতে সেই উপযুক্ত স্থানত আপোনালোকে গ'লে গম পাব এইটো আৰক্ষী প্ৰশাসনে স্পষ্টভাৱে গম পাব যিহেতু আমাৰ আগত সকলো কথা অৱগত কৰিবলৈ নিবিচাৰিবও পাৰে আচলতে খুব লাজৰ বিষয় আচলতে লজ্জাজনক বিষয় আৰু তাত গৈ পেলাই সেই ব্যক্তিসকলৰ আচলতে মহিলা আছে সেই পৰিয়ালবৰ্গত মহিলাক যেতিয়া অশ্লীল ইংগিত দিব
অশ্লীল ইংগিত দিব সিহঁতে হাত সাৱটি বহি নাথাকিব। গতিকেলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ যে ডুমডুমাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ অমান্য কামত আমি হাত সাৱটি বহি নাথাকোঁ। ইয়াৰ ওপৰত অতি সোনকালে আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা বা কেছ ৰুজু কৰিবলৈ বাধ্য হ'ম। তাৰ লগে লগে এটা কথা কৈছোঁ, কিন্তু আৰক্ষী প্ৰশাসনে অন্য কিবা এটা ঘটনা হওক আজি নিজাববীয়াকৈ কেছ ল'ব, কিন্তু এনেকুৱা ধৰণৰ লজ্জাজনক আচলতে অশ্লীল ইংগিত দি পেলাই মানুহৰ ঘৰত গৈ পেলাই এনেকুৱা ধৰণৰ কাম কৰিব, সেই ব্যক্তিকেইজনৰ ওপৰত কিয় কেছ লোৱা নাই এতিয়ালৈকে? সেইটো নিজাববীয়াকৈ কেছ ল'ব লাগে। মানুহৰ মোবাইলে এতিয়া সিঁচৰিত হৈ আছে সেই ভিডিঅ', কিন্তু সেই ব্যক্তিকেইজন আচলতে কাৰ মানে আশীৰ্বাদ আছে সেই ব্যক্তিকেইজনৰ ওপৰত বৰ্তমান সময়লৈকে যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকেলৈ ডুমডুমা আৰক্ষী প্ৰশাসন এতিয়া যিহেতু নতুনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহিছে, আৰক্ষী বিভাগৰ পৰা আমি আশাবাদী যে ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ ওপৰত তদন্ত কৰিব। তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেই ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰাৰ লগতে অন্য ব্যক্তিয়ে যাতে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে সাহস নাপায়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ডুমডুমাৰ 3জন ব্যক্তি থকা বুলি কৈছে।